তুমি যেন জিজ্ঞাস কৰা তুমি যেন পপিয়া কৰা। তো হেল্ল' গাইজ, মই আজি নেক্সট এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মানে ভিডিঅ'টো বহুত বেছি ধামাকা হ'ব গৈ আছে। আৰু আজি মানে আমাৰ ইয়াতে জুবিন দা আহিছে আৰু ইয়াতে মই বৰ্তমান হোষ্টেলতে আছোঁ। আৰু আমাৰ এই হোষ্টেলৰ কাষতে 2 নম্বৰ হোষ্টেল RCC-টোত মানে কি যোৱাকালিৰ পৰা এলুমিনিক চলি আছে আৰু আজি এলুমিনিকৰ লাষ্ট আৰু আজি জুবিন দা আহিব। আৰু দিনতো মই গৈছিলোঁ আৰু আপোনালোকক দেখাই দিম দিনত কি কি কৰিলোঁ। আৰু মানে তাতে আজি এতিয়া বৰ্তমান ভাতো তাতে খুৱাব আৰু তাতে ভাত খাম। আৰু দিনতো মই খাই আহিছোঁ আৰু ইও আহিছে তাৰমানে জুবিন দাক চাবৰ কাৰণে। আৰু ইও আমাৰ ঘৰৰ পৰা আহিছে জুবিন দাক চাবৰ কাৰণে, ঘৰৰ পৰা গধূলি আহিল। আৰু এতিয়া জুবিনৰ ফাংচন আছে আৰু খন্তেক পিছতে জুবিন দা আমাৰ তাৰমানে ইয়াতে আহিব আৰু আপোনালোকক দেখাই দিম কি কি গান মাৰে, কি কি কৰে, আপোনালোকক চবখিনি দেখাই দিম। আৰু ভিডিঅ'টো আজি সম্পূৰ্ণকৈ চাব, যিহেতু আজি ভিডিঅ'টো বহুত বেছি ধামাকা হ'ব গৈ আছে। আৰু এতিয়া বৰ্তমান মই গৈ আছোঁ আৰু আপোনালোকক দেখাই আছোঁ। তো এতিয়া আমি বৰ্তমান গৈ আছোঁ RCC-টো বইজ হোষ্টেললৈ। আৰু যিহেতু এতিয়া দিনতে খানাটো চলি আছে আৰু বৰ্তমান খানাটো আমি খাব গৈ আছোঁ আৰু আপোনালোককো দেখাই আছোঁ দিনৰ ভাগ এইটো। আৰু দিনৰ ভাগত অলপ টাইম আপোনালোকক দেখাই দি আছোঁ। আৰু ৰাতিটো জুবিন দা আহিবই আৰু ৰাতি আপোনালোকক চবখিনি মই দেখাই দিম জুবিন দা আহি কি কি কৰে, কি কি গান মাৰে। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু বহুত বেছি ধামাকা হ'ব গৈ আছে। আৰু আপোনালোকতো থাম্বনেইলটো দেখি গমেই পাইছে। আৰু বৰ্তমান আহক, এতিয়া বৰ্তমান আমি RCC-টো পালোঁ। আৰু এইখন হৈছে RCC-টোৰ গেট। কি ধুনীয়াকৈ বনাইছে, চবখিনি বাহিৰে বনাইছে আৰু জাপি চাপি দিছে। আৰু এইফালে এতিয়া দিনত তাৰমানে যিহেতু বহুত গৰম, মানুহ বৰ্তমান এতিয়া কমি আছে আৰু পিছত বহুতখিনি মানুহ হৈছে। আৰু ইয়াতে বৰ্তমান ৰাতি জুবিন দাই ইয়াতে গান মাৰিব আৰু বৰ্তমান মানুহ নাই ৰ'দৰ কাৰণে। আৰু এইবিলাক হৈছে RCC-টোৰ মানে কি ছাত্ৰ। আৰু এতিয়া আমি এইফালে গৈ আছোঁ, মানে কি খানা এইফালে দি আছে, যিহেতু খানাৰ ফালে যাই আছোঁ। আৰু এইফালে ধুনীয়াকৈ খুব ধুনীয়াকৈ পৰিপাটিকৈ সজাই থৈছে। আৰু এইফালে বৰ্তমান আমি এতিয়া গৈ আছোঁ আৰু আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া আমি ভিতৰত সোমালোঁ আৰু ইয়াতে যিহেতু খানা চলি আছে আৰু আমিও এতিয়া লৈ ল'লোঁ, নেমু চেমু লৈ ল'লোঁ। আৰু এইফালে এতিয়া ভাত যিহেতু দি আছে, নিজে নিজে গৈ কিনে লৈ থাকিব লাগিব। আৰু এইফালে এতিয়া বৰ্তমান ভাত দি আছে, এইটো হৈছে ভাত আৰু এখেতে লৈছে আৰু ময়ো ল'ম এতিয়া। আৰু এইফালে খাই আছে আৰু বৰ্তমান ভাতটো ল'লোঁ মই আৰু এতিয়া দালি ল'ম। আৰু এইফালে দি আছে মচুৰ দাইল আৰু এতিয়া এইটো হ'ল মাহৰ দাইল। মচুৰ দালিটোও ল'লোঁ আৰু মাহৰ দালিটো অলপ লৈ ল'লোঁ। আৰু এইটো দিছে কিবা ভাজি এখন দিছে, বহুত ভাল হৈছে, ভাজিখনো ভাল হৈছে। আৰু এইটো যিহেতু ছাগলী মাংস মই নাখাওঁ আৰু সেইকাৰণে পনীৰ ল'ম। আৰু এইফালে বৰ্তমান পনীৰ ল'ম মই ইয়াতে। আৰু এইফালে চব খাই আছে, পনীৰ বৰ্তমান লৈ ল'লোঁ। আৰু এইফালে কলিতা আৰু শৰ্মাদাও খাই আছে বৰ্তমান ইয়াতে, যিহেতু বাহিৰত চবখিনি চকী আছে আৰু ইয়াতে তাৰমানে চবে খাই আছে আৰু আমি ভিতৰতে খাই দিলোঁ। আৰু এতিয়া বৰ্তমান ভাত চাত খাই ল'লোঁ। আৰু বৰ্তমান ইয়াতে ভাত চাত খাই আমি আহিলোঁ। আৰু যিহেতু ৰাতি জুবিন দা আহিব, গতিকে আমি ৰাতি আকৌ আহিম গধূলিকৈ। আৰু এতিয়া বৰ্তমান ইয়াৰ পৰা আহিলোঁ, যিহেতু বহুত গৰম। আৰু এতিয়া বৰ্তমান বাই বাই দিলোঁ আৰু ৰাতি আহি আছোঁ। এতিয়া আমি বৰ্তমান আহিছোঁ ওলাই। আৰু এইফালে লাইট চাওক কিমান লাইট আছে, মানে ক'বৰ পৰা লাইট দি আছে, পূৰা পোহৰ কৰি থোৱা আছে। আৰু আপোনালোকক দেখাই আছোঁ মই চবখিনি। আৰু এইটো হৈছে আমাৰ হোষ্টেলৰ মানে এইটো মেইন গেট। আৰু হোষ্টেল বুলি কথা নাই, এইটো মেইন গেট বুলি কয়, গুৱাহাটী ইউনিভাৰ্চিটিৰ এখন গেট, ভিতৰৰ মেইন গেট আৰু এইখন। আৰু বৰ্তমান জুবিন দা আহিবৰ কাৰণে ইয়াতে তাৰমানে আজি গাড়ী সোমাব দিয়া নাই আৰু চব বেলেগ চাইডেদি সোমাব দি আছে, সেইফালেদি বৰ্তমান গাড়ী চাড়ী সোমাব দিয়া নাই। আৰু আমি এইফালেদি আহিলোঁ আৰু আপোনালোকক দেখাই দি আছোঁ, মানে কি চবফালে আজি চব লাইট কৰি দিছে, চবফালে একদম ধুনীয়া ধুনীয়া লাইট লগাই দিছে। আৰু
You said never let me go. You said never let me go. You said never let me go. You said আৰু এইফালে বৰ্তমান লাইন চাওকচোন কিমান লাইন মানে এইটো লাইন কিন্তু ভোট দিব অহা নাই মানুহবিলাকে এইটো লাইন হৈছে ভাত খোৱা লাইন মানে কি আমি যিহেতু ভাত খাব আহিছোঁ ৰাতিৰ সাজটো খাব আহিছোঁ ইয়াতে RCCটোত আৰু ইয়াতে সেইকাৰণে বৰ্তমান লাইন পাতি আছোঁ বহুত মানুহ যিহেতু লাইন পাতিব লগা হৈ গৈছে আৰু আমি বৰ্তমান লাইনতে আছোঁ আৰু কিমানখিনি দূৰ লাইন থাকিব লাগে বৰ্তমান গম পোৱা নাই কিন্তু বহুত টাইম হ'ল আমি লাইনতে আছোঁ আৰু বৰ্তমান বাহিৰৰ লাইনৰ পৰা কিবাকৈ ভিতৰত সোমালোঁ আৰু বৰ্তমান এতিয়া ভিতৰতো লাইন পাতিব লগা হৈছে ডিছ লৈ কিনে আৰু বৰ্তমান ডিছ লৈ কিনে লাইন পাতি আছোঁ ভাতৰ কাৰণে আৰু নেমু চেমু লৈ ল'লোঁ আৰু এতিয়া বৰ্তমান ভাতৰ কাৰণে লাইন পাতি আছোঁ যিহেতু ভাতটো ল'ম আৰু এতিয়া বৰ্তমান গৈ আছোঁ ভাতটো ল'বৰ কাৰণে আৰু এইফালেও কিমান লাইন চাওকচোন ভাতটো লোৱাৰ কাৰণে আৰু বৰ্তমান ভাতটো লৈ ল'লোঁ আমি ইয়াতে বৰ্তমান আমি এতিয়া ভাত চাত খাই আহিলোঁ আৰু বৰ্তমান জুবিন দা আহি পোৱা নাই আৰু জুবিন দা আহি পেলাই আমি আকৌ যাম আৰু এতিয়া বৰ্তমান ৰুমত আহিছোঁ ৰুমৰ পৰা আকৌ যাম আৰু ভাত চাত খাই যিহেতু আহিলোঁ অলপ ইয়াতে জিৰাই কিনে আকৌ যাম জুবিন দাক চাবৰ কাৰণে ফাইনেলি আকৌ আহি গ'লোঁ জুবিন দাক চাবৰ কাৰণে আৰু বৰ্তমান গম পালোঁ যে জুবিন দা আহি পাইছে আৰু খন্তেক পিছতে আমাৰ ইয়ালৈ আহিব ফাংচনত আৰু বৰ্তমান জুবিন দা আহি পাইছে আৰু এইফালে চবখিনি মানুহে ঘেৰি ধৰিছে জুবিন দাক আৰু বৰ্তমান চব ফটো তুলিবৰ কাৰণে যাই আছে কিন্তু আমি বৰ্তমান যাই পোৱা নাই আৰু ইমান দূৰ যাই নাপামেই জুবিন দাই ভিতৰতে সোমাবই আৰু বৰ্তমান এইফালেদি সোমাই কিনে আৰু ডাইৰেক্ট ষ্টেজত উঠিব বৰ্তমান জুবিন দা সোমাই গৈছে আৰু আমি যিহেতু যাই লাভ নাই আৰু বৰ্তমান নগ'লোঁ আৰু এইফালে ফটো চটো কেইটামান তুলি ল'লোঁ আৰু এতিয়া অলপ ফাংচনৰ মাজত সোমাই আহিলোঁ আৰু যিহেতু জুবিন দাই গান মাৰিবই আৰু আপোনালোকক দেখাই আছোঁ বৰ্তমান জুবিন দাই কি গান মাৰে আৰু এইফালে বৰ্তমান ফটকা চটকা উৰাই দিছে ফুটাই দিছে মানে যিহেতু জুবিন দা আহি পাইছে আৰু মঞ্চত উঠিছে গতিকে ফটকা ফুটাই দিছে আৰু আপোনালোকক চবখিনি দেখাই আছোঁ সম্পাদক এখনে ফুলাম গামোচাৰে জুবিনক সম্ভাষণ জনাইছে আমাৰ এনে সেই মহা সজাগ আৰু নিৰ্জনী কলিতা আৰু আছে কিবা আছে তো জুবিন গাৰ্গ থ্যাংক ইউ আৰু এইফালে কি উৰাই দিছে চাওকচোন খুব ভাল লাগিছে আৰু এইটো নামটো মই মানে সিমান নাজানো কিন্তু মানে দেখিছোঁ আৰু মাজে মাজে মোৰ লগৰ আছিলে গান আমাৰ পৰা আৰু বেছি দেৰি নাযাওঁ আমাৰ বিহুব যাব লাগিব এবাৰ ডাইৰেক্ট মই এইমাত্ৰ ফ্লাইট কেঞ্চেল কৰিছোঁ মই গাড়ীত যাম আনলাইক দ্যাট ঠিকানা কৈছে ফ্লাইট কেঞ্চেল গাড়ীত যাম আৰু গ'ল
তুমি যে তুমি যাই জিজ্ঞাস করা তুমি যাই পপিয়া করা আকাশ বুঝিও আৰু বৰ্তমান এইফালে দেখা পাইছে কিমান মানুহ চাওক কিমান মানুহ চব মানুহ মানে গীতৰ তালে তালে চব নাচি আছে আৰু বৰ্তমান মই লাষ্টৰ ফালে আহিলোঁ আৰু অলপ পাছত ভিতৰত আকৌ যাম আৰু আপোনালোকক দেখাই দিম বাৰু আৰু অলপখিনি দেখাই দিম আৰু অলপ মানে বেছি গান নামাৰি আৰু দুটামান গান মাৰি তাৰমানে সমাপ্ত কৰিব আৰু জুবিন দাই আৰু এইফালে চবখিনি মানুহ নাচিয়ে আছে ফাংচন চলিয়ে আছে আৰু খুব ভাল লাগিছে জুবিন দাৰ গান আজি ফাৰ্ষ্ট ষ্টেজ প্ৰগ্ৰেম চালোঁ মই আজি ফাৰ্ষ্ট চালোঁ আৰু বহুত ভাল লাগিছে যিহেতু জুবিন দাক ভালে পাওঁ আমি চবেই আৰু আপোনালোকক দেখাই আছোঁ আৰু এনজয় কৰক আৰু এইফালে বৰ্তমান মানুহ চাওক আৰু এইটো হৈছে লাষ্ট গান আৰু তাৰপাছত জুবিন দা আমাৰ মাজৰ পৰা যাব আৰু আজি এইটোৱে লাষ্ট গান আৰু এইটো চাই লওক আৰু বৰ্তমান মানুহবিলাক চব যাব লৈছে এটা এটাকৈ আৰু আপোনালোকক চবখিনি দেখাই দিছোঁ আৰু এইটো ভিডিঅ' যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু এইফালে যদি জুবিন দাক চবেই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট চবখিনি কৰি দিব আৰু বৰ্তমান চব মানুহবিলাকে এতিয়া ঘৰত যাব লৈছে আৰু ময়ো বৰ্তমান ভিডিঅ'টো ইয়াতে শেষ কৰিম আৰু বৰ্তমান এতিয়া যিহেতু জুবিন দা আহিব আৰু জুবিন দা যোৱাখিনি আপোনালোক চবকে দেখাই দি আছোঁ আৰু কি গাড়ী লৈ আহিছে বৰ্তমান আপোনালোকে চবেই নিজে চাই লওক বৰ্তমান ওলাই আহিছে জুবিন দাৰ গাড়ী ওলাই আহিছে আৰু এইখন হৈছে প্ৰথম গাড়ী এইখনত বৰ্তমান জুবিন দা অহা নাই আৰু এইখনতো কিছুমান সহকৰ্মী আহিছে জুবিন দাৰ লগত যিহেতু কাম কৰে আহিছে সিহঁতো আহিছে আৰু এইখনত জুবিন দা যিহেতু অহা নাই ছেকেণ্ডখনতো অহা নাই 3 নম্বৰখনত জুবিন দা যাব আৰু যিহেতু কলা গ্লাছ লগাই আছে সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ সেইটো বাবে বাৰু দুখিত কিন্তু দেখাব পাৰিম বুলি ভাবিছিলোঁ দেখাব নোৱাৰিলোঁ আৰু বৰ্তমান এইখনতে আহিছে জুবিন দা আৰু জুবিন দাই আমাৰ মাজৰ পৰা যিহেতু গান গাই যাব আৰু এতিয়া আৰু ভিডিঅ'টো মই ইয়াতে আপোনালোকক সমাপ্ত কৰিছোঁ।